তো আমি আজি 5th এনুৱেল কনফাৰেন্স হিচাপে আমাৰ দতমা ব্লগৰ অন্তৰ্গত আমি আজি এদিনীয়া কাৰ্যসূচী লৈ আমি প্ৰগ্ৰামটো অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱাৰ ভাগত আমি 9:30 মানত আমি আমাৰ ফ্লেগ হোইষ্টটো কৰা হ'ল। তাৰপিছত আমি যিটো মাৰ্টিয়াৰ্ছ হোমেজ এইটোও আমি কাৰ্যসূচীটো শেষ হ'ল। আমাৰ বিগত যোৱা 29 নং সমষ্টিৰ প্ৰাক্তন MLA প্ৰদীপ কুমাৰ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আমি সমষ্টিৰ যিটো কাৰ্যসূচী সেইটো অলৰেডি কমপ্লিট হ'ল। এতিয়া আমাৰ জেনেৰেল মিটিং হিচাপে অপেন ছেশ্যন হিচাপে আমাৰ BPF ৰাজনীতিক দলৰ মুৰব্বী সন্মানীয় আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে অলৰেডি মিটিংখনত ভাষণ দি গৈছে। তো আমি BPF ৰাজনীতিক দল হিচাপে দতমা সমষ্টি হিচাপে আমি বহুত শক্তিশালী হৈ আছে। বিগত যোৱা 2000 ইলেকশ্যনৰ পিছতো বা আমি গভৰ্ণমেণ্টত নাথাকা স্বত্তেও আমি BPF ৰাজনীতিক দল হিচাপে ইয়াত সক্ৰিয় হিচাপে আমি কাম কৰিবলৈ আমি সক্ষম হৈছে আৰু আহি থকা দিনতো নিশ্চয় আমি BPF ৰাজনীতিক দল হিচাপে আমাৰ দতমা বা এইখন অঞ্চল বা BTC অঞ্চলখনৰ পৰা আমি উদ্ধাৰ বা পুনৰ উদ্ধাৰ বা আমি BPF ৰাজনীতিক দল হিচাপে ক্ষমতাত অহাটো নিশ্চয় খাটাং। তো আমি এইখন BTCত যেতিয়াৰ পৰা প্ৰমোদ বড়োৰ নেতৃত্বত BJP UPPL তেখেতসকলে চৰকাৰ চলাই আছে। তো আমি কোকৰাঝাৰ হিচাপে বা চিৰাং হিচাপে আমাৰ এইখন অঞ্চলত একো উন্নতি আমি দেখিবলৈ পোৱা নাই। তো যোৱা আমাৰ BPF ৰাজনীতিক দলৰ নেতৃত্বত বা হাগ্ৰামা ছাৰৰ নেতৃত্বত যি কামবোৰ আধৰুৱা হৈ আছিলে এইখিনি কামে আমাৰ আজিৰ চৰকাৰ বা প্ৰমোদ বড়োৰ নেতৃত্বৰ চৰকাৰ সকলে আজিৰ দিনত উদ্বোধন কৰি আছে। তো আজি নতুনকৈ তেখেতসকলে আজি এইখন অঞ্চলত একো কাম আমি কৰা দেখিবলৈ পোৱা নাই। তো আমি আশা কৰিছিলোঁ যিটো পৰিৱৰ্তন বুলি তেখেতসকলে শ্লোগানটো গাইছিল। তো তেনেকুৱা আমি বা আমাৰ এই অঞ্চলত বা BTC অঞ্চলবাসী হিচাপে তেখেতসকলৰ যিটো পৰিৱৰ্তনৰ শ্লোগান এইটো পাৰ্থক্য আছে বুলি মই ভাবোঁ। যিটো কমিটমেণ্ট আজিলৈকে তেখেতসকলে এটাও পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। তো বিগত যোৱা ইলেকশ্যনৰ সময়তো তেখেতসকলে যিটো ঘৰে ঘৰে চাকৰি দিয়াৰ নামত বা আমাৰ চেল্ফ হেল্প গ্ৰুপৰ 75,000 দিব বুলি আশ্বাস প্ৰদান কৰিছে। তো আজিৰ দিনলৈকে বা 1 বছৰ উকলি যোৱাৰ পিছতো তেখেতসকলে আজিৰ দিনলৈকে এটাও কমিটমেণ্ট পূৰা কৰিবলৈ সক্ষম হোৱা নাই। আৰু আমি তেখেতসকলৰ যিটো আশ্বাস আমি কেতিয়াও আমি বিশ্বাস কৰিব নোৱাৰে। তেখেতসকলে কয় আমি কৰিবলৈ গৈ আছে, আমি কৰিবলৈ হাতত লৈছে, এইখিনি কথা কৈ তেখেতসকলে ৰাইজক আগুৱাই বঢ়াবৰ কাৰণে তেখেতসকলে চেষ্টা কৰি আছে। তো ছবি কয় আমি অকল আমাৰ BPF ৰাজনীতিক দলৰ মানুহ যদি কয় তেতিয়া বেলেগ কথা। ৰাজনীতিক ভাষা দি তেখেতসকলে অপজিশ্যন হিচাপে তেখেতসকলে কৈছে বুলি আমাক ক'ব পাৰে, কিন্তু আমাৰ এইখন অঞ্চলৰ BTCৰ অঞ্চলখনৰ ৰাইজে চবেই কৈ আছে প্ৰমোদ বড়োৰ নেতৃত্ব আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্ব বহুত গুণ বেছি ভাল আছিল বুলি আমাৰ নৱচৰণীয়া ডাঙৰীয়া অলৰেডি কৈ গৈছে। আৰু প্ৰমোদ বড়োৰ যিটো নেতৃত্বত এজন আমাৰ GSPৰ যিটো ঘনশ্যাম দাস তেওঁ কৈছে যে হাগ্ৰামা বহুত ভাল মানুহ, তেওঁৰ নেতৃত্বত বহুত ভালকৈ কাম চলিছিল। এইটো কথা তেখেতসকলৰ যিটো কেবিনেটত থকা যিটো তেখেতে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক ভাল বুলি স্বীকৃতি দিছে। তো ইয়াত বুজিব পাৰিছে যে তেখেতসকলৰ যিটো কাৰ্যকৰ্তা বা MCLA তেখেতসকলেও আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বক ভাল পোৱা নাই বুলি আমি মানিবলৈ আমি বাধ্য হৈছোঁ। আজিৰ দিনত আপোনালোকে দেখিছে, গাঁৱে ভূঞে শুনিছোঁ, ময়ো শুনিছোঁ, আপোনালোকেও শুনিছে। আজি UPPL আৰু BJP হয় BTCত চৰকাৰ চলাই আছে, কিন্তু BJP কৰ্মীসকলেও প্ৰমোদ বড়োৰ যিটো চলাই আছে BJP কৰ্মী বা BJP MCLA বা সকলেও কোনো পাত্তা পোৱা নাই। BJPও
আজিৰ দিনত ইউ পিপলৰ এতিয়া ইহঁতৰ এগেইনষ্টত ধৰ্ণা দিয়াটো আমি দেখিবলৈ পাইছোঁ আৰু সৰু সুৰা স্কিম বা IBS এইবিলাকতো বহুত পইচা লৈ থকাটো আমি শুনিবলৈ পাইছোঁ য'ত 10,000 IBS ইয়াত 4,000 5,000 পইচা লোৱা যদি 1 লাখৰ স্কিম হয় ইয়াত 10,000 টকা দিয়া এনেকুৱাটো আমি বহুত শুনিবলৈ পাইছোঁ আৰু হৈছে নহ'লেতো আমি কেনেকৈ শুনিব নিশ্চয় হৈছে আৰু প্ৰমোদ বড়ো বা UG ব্ৰহ্ময়ে যিটো মোক কৈছে যে ৰাজ্যসভাৰ কথা সেইবিলাক ইহঁতে বনাই পেলাই কোৱাৰ কথা ৰাজ্যসভাত খাপ দিব লাগে নালাগে আমি এইটো শ্বেম ছাৰৰ লগত আলোচনা কৰি আছোঁ আৰু শ্বেম ছাৰৰ লগত আমাৰ ভাল এটা ৰিলেশ্যন আছে আগৰ পৰাই এইটো ইহঁতৰ বনাই পেলাই এনে উৰা বাতৰি মানে এইটো প্ৰপাগাণ্ডা এইটো মিছা কথা এইটো বিশ্বাস কৰিব নালাগে প্ৰমোদ বড়ো মানে নিজৰ গাড়ীটো কিবা হ'ব লাগে ভাবি পেলাই সেইবিলাক যাহা তাক কথাটো কৈ আছে একো নহয় এইটো প্ৰমোদ বড়োৰ যে কৈছে বা UG ব্ৰহ্মই যে কৈছে মই বোলে ৰাজ্যসভাৰ MP যাম এইটো অসম্ভৱ কথা সেইটো আমাৰ কথা নহয় ইহঁতৰে কথা এনে প্ৰপাগাণ্ডা এপ্ৰিল মাহত হ'ব ৰাজ্যসভা ইলেকশ্যনটো নিৰ্বাচনটো এপ্ৰিল মাহত হ'ব এই বিহুৰ আগত সেই সময়ত আমি শ্বেম ছাৰৰ লগত আলোচনা বিলোচনা কৰি সেইটো আমি ঠিক কৰিম